বিচৰা নাই কিন্তু যদি মোৰ আকৌ জন্ম হয় মই লতা মংগেশকাৰ হ'ব নিবিচাৰোঁ কিয় কৈছে এই লতা মংগেশকাৰ হোৱাটো বহুত কষ্ট লতা মংগেশকাৰ চাগে তাৰ বেলেগ পেইন আছে আই ডোন্ট নো কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ more than that সেইটো তোমাৰ সেইটোৱেতো সেইটোৱেতো তুমি bigger than that I want to be bigger than this what I had তোমাৰ লাইফৰ যিবোৰ চেলেঞ্জেছ আহিছে মোৰ 5টা জেগাত কাম চলি আছে let's see কি তুমি এটা কথা জানানে I'm like a machine so তুমি জানানে মানুহে কি বিচাৰে তোমাৰ সোমাই গৈছে যে ই চিনেমাত ইমান সোমাইছে ই গান গাবলৈ এৰি দিব নেকি সেইটোৱে চবৰে চিন্তা সেইটো খালি কথাটো হ'ল যেতিয়া মই চিনেমা এখন কৰোঁ তাৰ মিউজিকটো কোনে কৰে মই কৰোঁ গান কোনে গায় মই গাওঁ চ' মই 5টা কাম একেলগে কৰি আছোঁ চ' গান গোৱাটো এনেই গান গাই থাকোঁতো কি আছে 8,000মান বিহুৱে গালোঁ লাইফত কি ঘণ্টাটো হ'ব তাৰপৰা ইটছ নট এ বেড ৱৰ্ড ভূপেন দাও কৈছিলে মই কওঁ তুমি নক'বা ইয়াৰ do that চবে তুমি এইটোতো তুমি শব্দটো তুমি ডিক্সনেৰীত সোমোৱাই দিলা দৰকাৰ আছিল নেকি কিবা আচ্ছা যি সেইটো মোতকৈ আগতে ভূপেন দাই কৈছে আৰু বেছি ভাগ কোনো ডিৰেকশ্যন দিব নোৱাৰে এইটো তোমাৰ নিজৰ ডিচিশ্যন নিজৰ জাৰ্নি মেপ মই কৈছোঁ না মোৰ কোনো মেপ নাই অকল জাহাজখন আছে মই আশা কৰিছোঁ তোমাৰ মানে এটা আৰু গ্ৰেটাৰ জাৰ্নি তোমাৰ আগত আৰু আছে নতুন জাৰ্নি গ্ৰেটাৰ জাৰ্নি টাৰ্ণিঙৰ পিছফালে কি আছে কোনো ক'ব নোৱাৰে মই আশা কৰিম যে সেই জাৰ্নিটো তোমাৰ I'll play with the waves মই সাগৰৰ লগত খেলি বিশ্বাস কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে ঠিক আছে তাত সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে চিনেমাখন সি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকোঁ এনেকৈ কাৰণ সি নেদেখে আই এম ব্লাইণ্ড লাষ্টতো সেই সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইট বি এ ডিফাৰেণ্ট ফিল্ম মই দেখিলোঁ তুমি এজন নাবিকৰ লগত তুলনা কৰা আৰু তুমি সাগৰখন চুই চাব বিচাৰা তুমি নদী নহয় জুৰি নহয় একো নহয় তুমি নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত মই মৰিলে ব্ৰহ্মপুত্ৰ উটাই দিলে হ'ল বছ হয় ব্ৰহ্মপুত্ৰ নাথিং সাগৰ কিয় নহয় সাগৰত কাম নাই that's the only male river সেইটো নহয় সেইটো তুমি এনেই কৈছা সাগৰ কিয় নহয় সাগৰত কাম নাই that's the only male river সেইটো নহয় সেইটো তুমি এনেই কৈছা কিন্তু সাগৰত একো কাম নাই সাগৰত গৈ থাকিলেই হ'ল আৰু ইটছ এ ডেড এণ্ড এতিয়া ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ 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 তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া I'm just swimming নে তুমি জাহাজ এখন চলাই আছা I'm swimming জাহাজখন পোৱা নাই ন এতিয়ালৈকে তাৰমানে আগত জাহাজখন থাকিবও পাৰে ক'ৰবাত আছে let's see মই সেইটোৱে আশা কৰিম যে তুমি জাহাজখন পোৱা য'ত তুমি নিজে চলাই নিব পাৰিবা যেনি যায় আমি কোনেও ক'ব নোৱাৰোঁ তুমি যেন তোমাৰ ৰাস্তাটোত লাইট হাউচবোৰ পোৱা যি পোহৰ দিয়ে ৰাতি নাবিকক বাট দেখুৱায় এন্ধাৰত সেই লাইট হাউচবোৰ যেন তোমাৰ জীৱনত আহে সেই লাইট হাউচবোৰে তোমাক যেন বাট দেখুৱায় আৰু যাতে তুমি আন্ধাৰ সাগৰেৰে মানুহে এইবোৰ বুজি নাপায় ইমান মানুহক বুজাৰ কাৰণে মই কোৱাই নাই মই তোমাক কৈ আছোঁ মানুহক বুজাৰ কাৰণে মই কোৱাই নাই মই তোমাক কৈ আছোঁ তুমি বুজি পোৱা নাই তুমি বুজি পোৱা মই তোমাক কৈ আছোঁ যিসকলে বুজিব I'm just swimming it's nothing I love to swim কিমান দ মই নাচাওঁ খালি দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ চিনেমাখনত শ্বটটা আছে মই জাপ মাৰি মই এইটো কৰি পাইছোঁ আগতে মোক 5টামান মানুহে বচাই আনিছে সেইটো মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাত
শ্ৰীলংকাত কৰিছোঁ আমি এই বহেমিয়ান মানুহটো খেলি মেলি মানুহটো কেৱছ তুমি ভাবা নেকি 5টা ষ্টুডিঅ'ত চলি আছে মোৰ কাম মই ইটোত যাওঁ সিটোত যাওঁ মই বলিয়া নিচিনা মোক কি তুমি নিজৰ যত্ন ল'বা তুমি নিজৰ যত্নটো নলোৱা মেচিন মান কাম তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ the people মানুহে কৰিছে তোমাক they made me machine I was not like that কিয় কেনেকৈ সেইকাৰণে মোক খং উঠে নহয় তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম য'ত য'ত যেতিয়া মৰে লগত 3টা মানুহে থাকে অলৱেজ বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মান থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই এইকেইটা নেৰে বাকীবোৰ কোনো নাই চব পলাই যায় ঠিক কৰ বাই বাই লাভ ইউ ৰিতবা মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ মই বোলে কি কাম আছে তোৰ সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব লাগিব আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোৰ বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমা কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ 2টা সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নহয় তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰোঁ তই মোক জ্বলাবি দেটছ এগ্ৰিমেণ্ট আজিলৈকে অহা নাই আই এম লাইক দেট ত' দেটছ এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট লাগে এতিয়া হি ইজ ভেৰি বিগ হি ইজ লাইক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নেকি সি ইভেণ্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে এতিয়া কি কৰিব বিচাৰিছে নাজানো হি ৱান্টছ টু গ' টু হিমাচল চামথিং কিবা কিবি কৈ থাকে যোগাযোগ আছে তোমাৰ হয় ইউ আৰ লাইক ব্ৰাদাৰ্ছ লাইক মেনেজ কৰা নাই আৰু এতিয়া নাই এতিয়া সিদ্ধাৰ্থতে চাই নহয় এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটাই চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি বৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি একেটা কাম
আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয় নহয় বাপৰে। সি মোক মানে লগ পালে কয় মই বেলেগ কিবা লাগে মই বোলে এটা কাম কৰ অসমলৈ আহ মাটি এসোপা কিনো চালা খেতি কৰোঁ চব বাদ দি তাত সোমাই থাকিম ফাৰ্ম হাউচ এটা খুলি সি পইচা পাতি ঘটিলে এতিয়া চ' ইটছ নাথিং জীয়েকজনী ডাঙৰ হ'ল এতিয়া ভাল পঢ়ি আছে কিবা সি মানে বম্বেত মানে মানুহ বোৰ হৈ যায় বম্বেত মই 12 বছৰ থাকিলোঁ ইটছ চ' বৰিং চিটি ইটছ দ্য হোল ইণ্ডাষ্ট্ৰি ইটছ মোক চবেই সোধে বম্বেত যে আপুনি কিয় নাথাকে ইয়াত তুমি ইয়ালৈ যোৱাৰ পিছত যিটো হৈছিল মইতো এগাল চিনেমা গালোঁ ন 100খনমান গাই দিলোঁ তথাপি ইয়ালৈ যিটো হেৰি সেইটোতো আৰু মই বোলো চা এ কিং শুড নেভাৰ লিভ হিজ কিংডম তাত কোনো ৰজা নাই লতা মংগেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই বোলো চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক ডাট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাৰি দিওঁ যাক তাক যি দি কৈ দিলোঁ নহয় কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে মই বোলো গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই रोहित शेट्टी কৈছে ये कैसा आदमी है प्रीतमे কৈছে ये ऐसा ही है ये राजा है তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ I will never go